কেনে লাগছে কমেন্টত কৈ দিও वेलकम बैक टू माय यूट्यूब चैनल गाइस আজি মানে এটা থিয়েটাৰ চাবলৈ গৈ আছো তো ভিডিওটো চাই থাকক চাব পাৰিব থিয়েটাৰ তো চাই থাকক গৈ আছো আৰু চাই থাকিব একদম মজা হ'ব চাই থাকক পিলপিলি লৈ গৈ আছো আমাৰ তাত বাইক নাই পিলপিলি লৈ গৈ আছো মজা মোৰ বাইক এটোই তো গাইস সার্কেস বলে থিয়েটাৰৰ পিছফালেৰে গৈ আছো আমি ইফালে আছে থিয়েটাৰ চাই থাকক আছে পঢ়িলো ৰ'ব দেখাই আছো ফাইনেলি আহি গ'লো এতিয়া আপোনালোকৰ বহুত ভিৰ হৈ আছে চাওক গাইস কিমান হাল্লা হৈ আছে কি হল মানে এনে মাৰপিট লাগি গ'ল গমেই পোৱা নাছিলো এনেকৈ মাৰপিট কৰিব নালাগে থিয়েটাৰৰ মাজত মানুহৰ মাজত আপোনালোকে চাই থাকক যেতিয়ালৈকে ধৰিত্ৰীৰ বুকুত নয়নতৰা জীয়াই থাকিব তেতিয়ালৈ চিৰবিৰন্তীয়া আই ধৰিত্ৰীৰ সভ্যতা সংস্কৃতি কোনেও বিনাশ কৰিব নোৱাৰে নয়নতৰা সংস্কৃতিৰ জাগ্ৰত পূজাৰী ক'ত আছে তহঁতৰ বিশ্ব নিৰন্তা ক'ত আছে তহঁতৰ ধৰিত্ৰী মোৰ ধ্বংসযজ্ঞটিয়ে বাধাৰ সৃষ্টি কৰিব সিহঁতক মই এজন এজনকৈ মৃত্যুদণ্ড দিম মৃত্যুদণ্ড জাগা নয়নতৰা সভ্যতা সংস্কৃতিৰ মাজত জাতি ধৰ্ম ভাষা প্ৰতিবদ্ধ দুষ্কৃতিক বিনাশ কৰি সংস্কৃতিৰ থাপনাত ধৰিত্ৰীক প্ৰতিষ্ঠা কৰা জাগা নয়নতৰা জাগা অসম্ভৱ কোনো বিনাশ কৰিব নোৱাৰে এই বিভীষিকাময় দুষ্কৃতি মই নাশ কৰিম তহঁতৰ সভ্যতা সংস্কৃতি মহাপাপী মহামূৰ্খ দুষ্কৃতি চাই ল পাপিষ্ঠ
বীর বীরাঙ্গনা পকাবিনী জননী জন্মভূমি অজয় ভক্তি দুকামিলে বিলাপ কৰিম ধৰিত্ৰীৰ বুকুৰ পৰা আই অসমীৰ বুকুত নয়নতৰাই প্ৰতিষ্ঠা কৰিব কলা সংস্কৃতিৰ বেৰি মহামূৰ্খ দুষ্কৃতি বিদায় দিওঁতো এই ধৰিত্ৰীৰ বুকুৰ পৰা গাইজ এটা এপিসোড হয়তো খতম হৈ যাব আৰু পিছত আৰু এটা ষ্টাৰ্ট হ'ব চাই থাকক দেখা আছে চাই থাকক মজা আহিব মজা আহিলে লাইক শ্বেয়াৰ কমেণ্ট সাবস্ক্ৰাইব কৰি দিব চাই থাকক চাওক গাইজ আৰু এটা নতুন আহিছে এইটো চাওক গাৰ্লফ্ৰেণ্ড বুলি কওক এগাল বাছে ডিষ্টাৰ্ব দিলে মাতাই ডিষ্টাৰ্ব দুখীয়া অঞ্চলা নিৰ্বাচনত বেছি পইচা খৰচ কৰিব নোৱাৰা সৎপ্ৰাৰ্থে ভোট নিদিয়ে বাবে আজি এই অৱস্থা এই চৰকাৰবোৰ এই ঠাই আৰু এই কলমৰ চহী চৰকাৰ ঠাইলতে উন্নয়ন চলায় ঠাইলতে 60-40 ঠাইলতে আঁচনিৰ কাম সম্পূৰ্ণ হয় আৰু আপোনালোকৰ এলেকাত একমাত্ৰ কলেজখনৰ অধ্যক্ষগৰাকীৰ কাণ্ড কাৰখানা দেখিলে এনেবোৰ শিক্ষা জগতৰ মুৰব্বীৰ বাবে আজি শিক্ষা ব্যৱস্থাও গেলিছে গতিকে সাৱধান কি হ'ল আৰে মুখৰে দেখোন কাম তোমাক বিচাৰি আমাৰ ঘৰলৈ পুলিচ আহিছে আৰে ক'ত ক'ত যাওঁ ভিতৰলৈ সোমাই গৈছে পুলিচ আৰে দেউতা তুমি থাকোঁতে আমাৰ ঘৰত পুলিচ সোমাইছে আৰে কাৰ অনুমতি দিয়া নাছিল কিন্তু সেই ওপৰৰ পৰা কাঢ়া নিৰ্দেশ চোকা বুলি কৈ জোৰ জবৰদস্তি সোমাই গৈছে ভিতৰত তুমিতো মনা কৰিব লাগিছিল দেউতা এনেকৈ আমাৰ ওপৰত সঁচা বুলি প্ৰমাণিত হ'ল আপত্তিজনক নথিপত্ৰ আপোনালোকৰ ঘৰত পোৱা গৈছে আপুনি মিষ্টাৰ পলাশ শৰ্মা হয় যোৱাকালি কৃষক সুৰক্ষা পৰিষদৰ মুখ্যমন্ত্ৰী অমল বৰাক মহামাৰীৰ সৈতে জড়িত থকাৰ ক্ষেত্ৰত গ্ৰেপ্তাৰ কৰা হৈছে ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আইনৰ বিৰোধ চাওক আপত্তিজনক নথিপত্ৰ আপোনাৰ কোঠাত দেখিবলৈ পোৱা গৈছে চাওক চাওক গাইজ থিয়েটাৰ চাব বাদ দি ফিল্ডবাৰ ফিৰি আছে কি কম একদম My father is confirmedly dead. এটা ধরতে তুমি মূলত তার তোই তার যদি খবর হতে দেন দ্য হসপিটাল রিলেটেড দেন দ্য হসপিটাল বন্ধুকে বাসিলে চাবৰ মন নাই তথাপি চাই আছো কি কৰিম
লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আমি উভতি যাওঁ আজি নাটৰ বাকী থকা নাট্যম অনুভূতিকেলৈ লাইট বন্ধ কৰি দিলে